আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। মই ৰাহুল শইকীয়া আৰু আজি মই আপোনালোকৰ কাৰণে এলচিএম এণ্ড এইচচিএফ অৰ্থাৎ লসাগু আৰু গসাগুৰ দ্বিতীয় ক্লাছটি লৈ আহিছো। যোৱাকালি যেটো ক্লাছ আপোনালোকক প্ৰভাইড কৰিছিলো সেই ক্লাছটোত মই বহুখিনি ইম্পৰ্টেন্ট কনসেপ্ট অৰ্থাৎ লসাগু আৰু গসাগু ৰিলেটেড বহুখিনি ইম্পৰ্টেন্ট কনসেপ্ট আপোনালোকক প্ৰভাইড কৰিছিলো। আজিৰ এই ক্লাছটোতো আমি বহুখিনি ইম্পৰ্টেন্ট কনসেপ্ট শিকাৰ লগতে তাৰ ৰিলেটেড বহুখিনি কোৱেশ্চন আমি সলভ কৰিব ট্ৰাই কৰিম। First of all, আপোনালোকে বোৰ্ডত দেখা পাইছে কিছুমান নাম্বাৰ লিখা আছে। এই নাম্বাৰখিনিৰ এলচিএম যদি আপোনালোকক উলিয়াবলৈ দিয়ে সহজতে আপুনি কেনেদৰে উলিয়াব লক্ষ্য কৰক। First of all, আপোনালোকে দেখা পাইছে সংখ্যাকেইটা কি দিয়া আছে 4, 8, 16 and 32। ইয়াৰ যদি আপুনি এলচিএম উলিয়াবলগীয়া হয় কেনেদৰে উলিয়াব। ফাৰ্স্ট আপুনি চেক কৰিব এই সংখ্যাকেইটাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো কিমান। সকলোতকৈ ডাঙৰ সংখ্যাটো হৈছে 32। এনেদৰে লিখি ল'ব। তাৰ পিছত যি কেটা সংখ্যা থাকি গল অৰ্থাৎ 4, 8 and 16 সেই সংখ্যাকেইটাই 32 ক ডিভাইড কৰিব পৰা যায় নেকি অৰ্থাৎ হৰণ কৰিব পৰা যায় নেকি আমি হেতু চেক কৰিম। 4 এ 32 ক আমি ডিভাইড কৰিব পাৰো। সিমিলাৰলি 8 ও 32 ক আমি ডিভাইড কৰিব পাৰো। 16 ও 32 ক আমি ডিভাইড কৰিব পাৰো। সো ইয়াৰ এলচিএম কিমান হ'ব সংখ্যাকেইটাৰ 32 হ'ব। এতিয়া আমি নেক্সট টু ট্ৰাই কৰিম। নেক্সট টু কি দিয়া আছে 12 and 36। এই দুটা সংখ্যাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো কিমান 36। ওকে, এতিয়া আমি চেক কৰিম 12 এ 36 ক ডিভাইড কৰিব পৰা যায় নেকি। 3 বাং 36 অৰ্থাৎ যায়। সো ইয়াৰো এলচিএম কিমান হ'ব 36 এ হ'ব। নেক্সট আপুনি চাওক 3, 4 and 15 এগিটাৰ এলচিএম কিমান হ'ব। 3, 4 আৰু 15 ৰ ভিতৰত কোনটো সকলোতকৈ ডাঙৰ হেতু হৈছে 15। সো 15 টো আপুনি ইয়াত লিখি লওক। এতিয়া চেক কৰক এই সংখ্যা দুটাৰে 15 ক ডিভাইড কৰিব পৰা যায় নেকি। ফাৰ্স্ট 3 এ চাওক 3 এ 15 ক ডিভাইড কৰিব পৰা যায়। নেক্সট 4 এ চাওক 4 এ 15 ক ডিভাইড কৰিব পৰা নাযায়। সো কি কৰিব এই 4 টো 15 ৰ লগত মাল্টিপ্লাই কৰি দিয়ক which is equal to কিমান হ'ব 4 গুণন 60 অৰ্থাৎ 60। গতিকে এলচিএম কিমান হ'ব 60 হ'ব। ওকে, এতিয়া নেক্সট আমি চাম 21, 35 আৰু 42 ইহঁতৰ এলচিএম আপুনি কেনেদৰে উলিয়াব। ফাৰ্স্ট চেক কৰক সকলোতকৈ ডাঙৰ সংখ্যাটো কিমান এইগিটাৰ ভিতৰত 42। সো 42 টো ইয়াতে লিখি লওক। এটা 21 এ 42 ক ডিভাইড কৰিব পৰা যায় নে যায়। কেবাৰ যাব 21 এ 42 দুবাৰ যাব। ওকে, সো 21 টো নালাগে। নেক্সট 35 এ যায় নেকি আমি চেক কৰিম। 35 এ না যায়, কিন্তু আমি কি কৰিম 35 ক আমি ভাঙি লম। ওকে, না যায় যেহেতু সো আমি অকমান সৰু কৰি ল'ব ট্ৰাই কৰিম। তো 35 ক আমি কেনেদৰে লিখিব পাৰো 5, 7, 35। ওকে, 5 into 7 which is equal to 35। সো এনেদৰে লিখি লওক। এতিয়া চাওক 5 এ 42 ক ডিভাইড কৰিব পৰা যায় নে না যায়। সো 5 টো ইয়াত মাল্টিপ্লাই কৰি দিও। নেক্সট চাওক 7 এ 42 ক ডিভাইড কৰিব পৰা যায় নে যায়। সো 7 টো লিখিব নালাগে। এতিয়া 5 এ যেহেতু 42 ক ডিভাইড কৰিব পৰা না যায় 5 টো আমি কি কৰিম ডাঙৰ সংখ্যাটোৰ লগত মাল্টিপ্লাই কৰি দিম which is equal to কিমান হ'ব 2 5 10 0 কৰিলে 1 4 5 20 210। গম পালে কেনেদৰে কৰিব পৰা যায়। নেক্সট 44 আৰু 77 ইহঁতৰ চাম। ইহঁত দুটাৰ ভিতৰত ডাঙৰ সংখ্যাটো কিমান 77। ওকে, এতিয়া 44 এ 77 ক ডিভাইড যায় নেকি ডাইৰেক্টটো না যায়। সো এতিয়া আমি 42 টো ভাঙি লম। কেনেকৈ কৰিম 4 into 11 4 এঘাং 44। ওকে, এতিয়া 4 এ 77 ক ডিভাইড কৰিব পৰা যায় নে না যায়। সো 4 টো ইয়াত মাল্টিপ্লাই কৰি দিম। 11 এ যায় নে 77 ক যায়। সো 11 আমি তাত মাল্টিপ্লাই নকৰো। সো এনসাৰটো কিমান হ'ব 4 7 28 ৰ 8 কেৰি কিমান টো 4 7 28 29 30। সো এনসাৰ কিমান হ'ব 308 অৰ্থাৎ এলচিএম লসাগু কিমান হ'ব 308। এতিয়া আমি চেক কৰিম 60, 180 আৰু 360। ইয়াত ডাঙৰ সংখ্যাটো কিমান 360। সো 360 টো ইয়াতে লিখি লওক। 60 এ 360 ক যাবনে 0 0 636। সো 60 এ 360 ক ডিভাইড কৰিব পৰা যায়। সিমিলাৰলি 180 যায় নেকি চাও 180 কেবাৰ যাব দুবাৰ যাব। সো ইয়াৰ ডাইৰেক্ট এলচিএম কিমান হ'ব 360 হ'ব। গম পালে আপোনালোকে যদি এনেদৰে সংখ্যা কিছুমান দিয়া থাকে তেতিয়া এলচিএম আপুনি কম সময়ত কেনেদৰে উলিয়াব পৰা যায়। ওকে, তো এতিয়া আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন চাম। হ'ব, এতিয়া এই কোৱেশ্চনটো চাব কি কৈছে two number are in the ratio 7:11 if their HCF is 28 then sum of the two number is অৰ্থাৎ দুটা সংখ্যাৰ অনুপাত 7:11 আৰু সিহঁতৰ গসাউ 28 তেতিয়া সংখ্যা দুটাৰ যোগফল হ'ব কোনটো হ'ব আমাক সুধিছে। তো এনেকুৱা যেতিয়া কোৱেশ্চন এটা আপোনালোকক দিয়ে কোন প্ৰথমে আপুনি কি কৰিব যেটো অনুপাত দিয়া আছে হেতু লিখি লওক 7:11 আৰু নেক্সট আপোনাৰ কি দিয়া আছে HCF দিয়া আছে। HCF কিমান দিয়া আছে 28। এই যে অনুপাত দুটা দিয়া থাকিলে
এফালে আছে 7 আৰু আনফালে আছে 11 এতিয়া যদি আপুনি 7 ৰ লগত 28 টো মাল্টিপ্লাই কৰে দেন এটা নাম্বাৰ পাব সিমিলাৰলি আপুনি 11 ৰ লগত যদি 28 মাল্টিপ্লাই কৰে নেক্সট নাম্বাৰটো আপুনি পাই যাব কিন্তু আমাক নাম্বাৰ গিটা সোধা নাই আমাক কি সুধিছে সংখ্যা গিটাৰ যোগফল সুধিছে তো সংখ্যা দুটাৰ যোগফল কিমান হ'ব তো ইয়াৰ পৰা এটা নাম্বাৰ কিমান হ'ব 7 * 28 ইহতৰ সাম উলিয়াব কৈছে মানে যোগফল উলিয়াব কৈছে নেক্সট সংখ্যাটো কিমান হ'ব 11 * 28 বুজি পালে অৰ্থাৎ মই আকৌ এবাৰ কৈ দিছো যেতিয়া দুটা সংখ্যাৰ অনুপাত দিয়া থাকে ইয়াত কিমান দিয়া আছে 7:11 আৰু লগতে HCF দিয়া থাকে সংখ্যা গিটা প্ৰথম কেনেদৰে উলিয়াব যি গিটা অনুপাত দিয়া আছে সেই গিটাৰ লগত আপুনি সেপাৰেটলি মানে বেলেগ বেলেগ কৈ 28 টো মাল্টিপ্লাই কৰি দিব মানে যেটো HCF গসাগু দিয়া থাকে হেতু মাল্টিপ্লাই কৰি দিব তাৰ পাছত আপুনি কি পাব সংখ্যা দুটা পাই যাব কিন্তু আমাক ইয়াত সংখ্যা দুটা উলিয়াব কোৱা নাই আমাক কি উলিয়াব কৈছে সংখ্যা দুটাৰ যোগফল উলিয়াব কৈছে সো এটা সংখ্যা হৈছে 7 * 28 আৰু আনটো সংখ্যা হৈছে 11 * 28 এতিয়া আমি ইহত দুটাৰ যোগফলটো চাম দুটাতে ইয়াতো 28 আছে ইয়াতো 28 আছে সো কি হ'ব 28 এটা কমন আহিব তো 7 + 11 হ'ব ওকে তো 28 7 + 11 কিমান হ'ব 18 ওকে এতিয়া এই দুটা যদি আপুনি পূৰণ কৰে এটা ডাঙৰ সংখ্যা ওলাব সিওৰ কিন্তু যদি আপোনাক এনেদৰে কিছুমান অপচন দি দিয়ে তেতিয়া আমি অপচনৰ পৰা ৰিজাল্ট কিটো হয় হেতু আমি কম সময়ত উলিয়াব পাৰো তাৰ কাৰণে আপুনি কি কৰিব যিকিটা লাষ্টৰ ডিজিট হেগিটা পূৰণ কৰি দিয়ক লাষ্টৰ ডিজিট দুটা যদি আপুনি পূৰণ কৰে কিমান পাব 8 8 গুণ 64 that is 64 লাষ্টৰ ডিজিটটো কিমান হ'ব ইয়াৰ পৰা কনফাৰ্ম যে 4 হ'ব অপচন কিটা চেক কৰক কোনটোৰ লাষ্টৰ ডিজিট 4 আছে ইয়াত 6 ইয়াত 4 ইয়াত 2 ইয়াত 8 গতিকে অপচন বি টো কাৰেক্ট হ'ব 504 গতিকে লাষ্টৰ ডিজিট যেহেতু ইয়াত 4 হ'ব সো এটাতে 4 আছে তেতিয়া হলে আমি গম পাই যাও যে অপচন বি ইজ দা ৰাইট আনসাৰ যদি দুটাত 4 থাকিলে হেতেন তেতিয়া কিন্তু আমি ৰিজাল্টটো উলিয়াব লগিয়া হলহেতেন সো যেহেতু ইয়াতে এটাতে আছে 4 সো আমি ৰিজাল্ট নকৰিলেও গম পাম যে অপচন বি ইজ দা ৰাইট আনসাৰ ওকে নেক্সট আমি বেলেগ এটা কোৱেশ্চন চাম হ'ব এতিয়া আপোনালোকে এইটো কোৱেশ্চন চাব কি কৈছে two number are in the ratio 5:9 if their HCF is 18 then difference of the two number অর্থাৎ দুটা সংখ্যাৰ অনুপাত আমাক কিমান দিয়া আছে অনুপাত দিয়া আছে 5:9 আৰু সিহঁতৰ গসাগু কিমান দিয়া আছে গসাগু 18 তেতিয়া সংখ্যা দুটাৰ পাৰ্থক্য কিমান হ'ব আমাক সুধিছে আগৰ কোৱেশ্চনটো সতি সেম আগত আমাক যোগফল উলিয়াবলৈ কৈছিলে সামটো উলিয়াবলৈ কৈছিলে সংখ্যা গিটাৰ এইবাৰ আমাক ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্য উলিয়াব কৈছে ফাৰ্স্ট অফ অল আপোনাক অনুপাতটো কিমান দিয়া আছে 5:9 আৰু সিহঁতৰ HCF কিমান দিয়া আছে 18 গতিকে আপুনি কি কৰিব মাল্টিপ্লাই কৰি দিব প্ৰত্যেকটো নাম্বাৰ অৰ্থাৎ 5 আৰু 9 ৰ লগত সেপাৰেটলি HCF টো অৰ্থাৎ গসাগুটো মাল্টিপ্লাই কৰি দিব মানে পূৰণ কৰি দিব এতিয়া কিমান পাব সংখ্যা গিটা এটা হৈছে 5 * 18 আৰু আনটো হৈছে 9 * 18 এতিয়া আপুনি এই দুটা সংখ্যা যদি ভালদৰে চাই তেতিয়া আপুনি এটা কথা দেখা পাব যে 5 * 18 কৈ 9 * 18 ৰ ৰিজাল্টটো সদায় ডাঙৰ হ'ব কাৰণ ইয়াত 5 * 18 আছে ইয়াত 9 * 18 আছে ডেফিনেটলি এটো সংখ্যা ডাঙৰ হ'ব যেতিয়া আপুনি ডিফাৰেন্স উলিয়াই পাৰ্থক্য উলিয়াই সদায় ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আপুনি মাইনাস কৰিব লাগিব সো ইয়াত ডাঙৰ সংখ্যা কিমান হ'ব 9 * 11 সো 9 * 18 9 * 18 মাইনাস কিমান হ'ব 5 * 18 ইয়াতো 18 আছে ইয়াতো 18 আছে সো 18 এটা আপুনি কমন লৈ লওক ভিতৰত কিমান থাকিলে 9 - 5 so 18 into কিমান হ'ব 9 - 5 4 which is equal to কিমান হ'ব 4 18 কিমান হ'ব 72 okay answer কিমান পালে 72 ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব B is the right answer হল এতিয়া আমি নেক্সট কোৱেশ্চনটো এইবাৰ চাব এই কোৱেশ্চনটোত কি কৈছে two number are in the ratio 8:13 if their HCF is 15 then greatest number is অৰ্থাৎ দুটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে কিমান 5:9 আৰু সিহঁতৰ গসাগু দিয়া আছে 15 তেতিয়া সিহঁতৰ ডাঙৰ সংখ্যাটো কিমান হ'ব আমাক সুধিছে সেম প্ৰসেস ফাৰ্স্ট অফ অল আমাক কি দিয়া আছে সংখ্যা দুটাৰ অনুপাত দিয়া আছে সংখ্যা দুটাৰ অনুপাত আমাক কিমান দিয়া আছে 8:13 ওকে মই অসমীয়াটো শুধৰাই দিছো ইয়াতে ভুল হৈ আছিল সো কি দিয়া আছে অনুপাতটো 8:13
অনুপাত দিয়া আছে আমাক 8:13 ওকে আৰু লগতে আমাক কি দিয়া আছে HCF গসাগু কিমান দিয়া আছে 15 সো কি কৰিব সংখ্যা কিটা পাবৰ কাৰণে আপুনি কি কৰিব 8 ৰ লগত এবাৰ 15 মাল্টিপ্লাই কৰিব আৰু 13 ৰ লগত কিমান মাল্টিপ্লাই কৰিব 13 ৰ লগত 15 মাল্টিপ্লাই কৰিব তেতিয়া আপুনি সংখ্যা কিটা পাই যাব এতিয়া আমাক ইয়াত কৈছে যে গ্ৰেটেষ্ট নাম্বাৰটো খুদিছে এনসাৰটোত আমাক কি খুদিছে গ্ৰেটেষ্ট নাম্বাৰ 15 ৰ লগত যদি আমি 8 মাল্টিপ্লাই কৰো আৰু 15 ৰ লগত যদি 13 মাল্টিপ্লাই কৰো কোনটো ডাঙৰ হ'ব obviously 13 ৰ লগত 15 মাল্টিপ্লাই কৰাটো ডাঙৰ হ'ব হয় নে নহয় তেতিয়া সংখ্যাটো কিমান হ'ব 13 into 15 এতিয়া আমি 13 ৰ লগত 15 মাল্টিপ্লাই কৰিলে কিমান পাম ওপৰত পাতক 15 তলত পাতক 13 3 গুণ 45 15 গুণ 15 ওকে 5 4 5 9 1 গতিকে ৰিজাল্টটো আমি কিমান পালো 195 therefore ডাঙৰ সংখ্যাটো কিমান হ'ব 195 গতিকে অপচন বি ইজ দা ৰাইট আনসাৰ ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম এইবাৰ এই কোৱেশ্চনটো চাব কি কৈছে the LCM of two number is 4 times their HCF অৰ্থাৎ দুটা সংখ্যাৰ LCM HCF ৰ 4 গুণ the sum of LCM and HCF is 125 আৰু LCM আৰু HCF ৰ sum অৰ্থাৎ যোগফল কিমান দিয়া আছে 125 if one number is 100 then the other number is যদি এটা সংখ্যা 100 হয় আনটো সংখ্যা কিমান হ'ব দুটা সংখ্যাৰ LCM HCF ৰ 4 গুণ LCM আৰু HCF ৰ যোগফল 125 যদি এটা সংখ্যা 100 হয় আনটো সংখ্যা কিমান হ'ব ফাৰ্স্ট অফ অল আমাক ইয়াত কেইবাটাও কন্ডিশন দিয়া আছে প্ৰথম কন্ডিশনটো কি কৈছে LCM equal to আমাক কি কৈছে 4 time of HCF LCM টো আমাৰ 4 time of HCF বুলি কৈছে 4 গুণ বুলি কৈছে HCF ৰ ওকে সেকেন্ড কন্ডিশনটো কি কৈছে আমাক LCM and HCF ৰ sum to 125 that means LCM plus HCF which is equal to 125 okay then eta number amak dia ase 100 then ami next number to uliabo lage gotike LCM equal to 4 HCF so LCM er jagat ami 4 HCF to put kori diu plus HCF which is equal to 125 so 4 plus 1 kiman hobo 5 HCF which is equal to 125 then HCF equal to kiman hobo 5 to ifale loi gole 5 to তলত আহিব ওপৰত 125 গতিকে 5 এ যদি কৰে দুবাৰ যাব 2 5 10 5 5 25 25 গতিকে HCF কিমান পালে 25 গতিকে আমি যোৱাকালি এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাটো কি আছিল দুটা সংখ্যা সাপোজ A and B ইহতৰ পূৰণফল সদায় সংখ্যা দুটাৰ LCM আৰু HCF ৰ পূৰণফলৰ সৈতে সমান ওকে এতিয়া আমাক এটা সংখ্যা দিয়া আছে এটা সংখ্যা আমাক কিমান দিয়া আছে এটা সংখ্যা আমাক দিয়া আছে 100 ওকে সো এটা সংখ্যা ভ্যালু a এর ভ্যালু আমি বহাই দিম 100 বুলি দেন আমাক b ভ্যালুটো উলিয়াবলৈ কৈছে হল এতিয়া আমি ইয়াৰ পৰা এটা বস্তু পাইছো HCF ইকুৱেল টু কিমান পাইছো 25 কিন্তু আমি LCM ৰ ভ্যালুটো নাই পোৱা LCM ৰ ভ্যালুটো কিমান হ'ব 4 into HCF অৰ্থাৎ HCF ৰ জায়গাত আমি কি বহাই দিম সৰি LCM ৰ জায়গাত আমি কি বহাম 4 HCF 4 into কিমান হ'ব তেতিয়া হলে HCF ৰ ভ্যালুটো আমি কিমান পাই থৈছো 25 হল এতিয়া এটো এনেদৰে ৰাখক দেন b ইকুৱেল টু কিমান হ'ব তলত আহিলে 100 ওপৰত কিমান হ'ব 4 into 25 into 25 হল 25 এ 100 ক কেবাৰ যাব 4 টাইম 4 এ 4 কাট খাই গল b ইকুৱেল টু কিমান পালে আপুনি 25 গতিকে এটা ভ্যালু 100 হলে আনটো ভ্যালু কিমান হ'ব মানে আনটো সংখ্যা কিমান হ'ব 25 গম পালে আনসাৰটো আমি কেনেদৰে কৰিলো এতে অপচন কোনটো কাৰেক্ট হ'ব বি ইজ দা ৰাইট আনসাৰ ওকে সো এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আপোনালোকে অলপ ইম্পৰ্টেন্টলি চাব কিয়নো এনেকুৱা কোৱেশ্চনবোৰ বাৰে বাৰে কম্পিটিটিভ এক্সামবোৰত আহি থাকে হল তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম এইবাৰ এই কোৱেশ্চনটো চাব কি কৈছে 3 নাম্বাৰ are in the proportion of 3:8:15 and their LCM is 8280 অৰ্থাৎ 8280 what is their HCF অৰ্থাৎ তিনিটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে 3:8:15 আৰু সিহঁতৰ LCM দিয়া আছে আমাক 8280 অৰ্থাৎ লসাগু আমাক কিমান দিয়া আছে 8280 তেতিয়া হলে আমি কি উলিয়াব লাগে HCF অৰ্থাৎ গসাগু উলিয়াব লাগে ফাৰ্স্ট অফ অল আপুনি অনুপাত গিটা লিখি লওক অনুপাত গিটা কিমান দিয়া আছে 3:8:15 ওকে এতিয়া কি কৰিব এই যে অনুপাত গিটা আপোনালোকক দিলে
3 8 15 ইহঁতৰ আপুনি প্ৰথম এলচিএম উলিয়াওক মানে লসাগু উলিয়াওক মই অকনমান আগত আপোনালোকক কম সময়ত লসাগু কেনেদৰে উলিয়াব পৰা যায় তাৰ বিষয়ে কৈছিলো এতিয়া আপুনি কি কৰিব ডাঙৰ সংখ্যাটো লিখি লওক 15 হৈছে ইহঁত তিনিটা সংখ্যাৰ সকলোতকৈ ডাঙৰ সংখ্যা এতিয়া আমি চেক কৰিম 3 এ 15 ক ডিভাইড কৰিব পৰা যায় নে যায় সো 3 টো এলিমিনেট কৰক 8 এ যায় নে 8 এ 15 ক ডিভাইড কৰিব পৰা নাযায় সো 18 টো কি কৰিব সৰি 8 টো কি কৰিব মাল্টিপ্লাই কৰি দিয়ক 8 15 কিমান হ'ব 5 8 40 120 ওকে সো এই সংখ্যা তিনিটাৰ আপুনি এলসিএম অৰ্থাৎ লসাগু কিমান পালে 120 হ'ব মানে অনুপাত গিটাৰ আপুনি লসাগু পালে 120 গতিকে আমাক যেহেতু লসাগু এটো যেহেতু এই অনুপাত গিটাৰ লসাগু হে সংখ্যা গিটাৰ লসাগু নহয় আমাক সংখ্যা গিটাৰ লসাগু যেহেতু দিয়া আছে এলসিএম কিমান দিয়া আছে 8280 সো 120 ইউনিট ইকুৱেল টু কিমান হ'ব 8280 সো 1 ইউনিট ইকুৱেল টু কিমান হ'ব ওপৰত আহিব 8280 তলত আহিব 120 সো 00 গুচি গল 2 এ যদি কাটে সবাৰ 2 এ কাটিলে 4 1 কিমান আহিব 4 সেম আকৌ 2 এ কাটক তিনিবাৰ যাব 2 এ কাটক কিমান বাৰ হ'ব 207 ওকে নেক্সট 3 এ কাটক এবাৰ যাব 318 3 নং 27 অৰ্থাৎ 1 ইউনিট ইকুৱেল টু আপুনি কিমান পালে 69 এই যে পালে 1 ইউনিট ইকুৱেল টু 69 এইটোৱে হৈছে ওভাৰঅল এই সংখ্যা তিনিটাৰ HCF অৰ্থাৎ গসাগু বুজি পালে গসাগু কিমান হয় বা কেনেদৰে উলিওৱা হয় এন্ড অপচন কোনটো কাৰেক্ট হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ ওকে সো আজিৰ ক্লাসটো ইমানেই আছিল আৰু নেক্সট ক্লাসটো মই আপোনালোকৰ কাৰণে এলসিএম আৰু HCF অৰ্থাৎ লসাগু আৰু গসাগু ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম সো আপোনালোকে সিৰিজটো কন্টিনিউ কৰক তো এনেকুৱা ধৰণৰ ভিডিও অনাগত দিনত আপোনালোকে আৰু পাই থাকিব সো আজিৰ ক্লাসটো ইমানেই আছিল ধন্যবাদ